देखिए लोग मान थोड़ा सा सर आंगुली दे सर आंगुली सर ধন্যবাদ আৰু মই সেৱা যাচিছোঁ। ৰাজনৈতিক ক্ষেত্ৰত প্ৰথম পদক্ষেপ হয় এটা সম্পূৰ্ণ আমেজটো বেলেগ, যিটো চাকৰি কৰিছিলোঁ সেইটোৰ কথাটো বেলেগ আছিল। এইটো মূলতঃ পোনে পোনে জনসেৱা জনসেৱা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ মই কৃতকাৰ্য হ'ম। আপুনি নিৰ্বাচনত কিমান দূৰ আশাবাদী? 100%, 100%। কিমানমান ভোট পাব আপুনি? লাখৰ বেছি পাম বুলি ভাবিছোঁ, কিন্তু এনে 60-70মান পালে হৈ যায়, মোৰ কাৰণে ছাফিচিয়েণ্ট হয়। কিন্তু মানুহবিলাকৰ মাজতে আছোঁ, ৰাইজক খুব ভাল পাওঁ, ৰাইজৰ হৈ মই কাম কৰা বুলি ভাবিছোঁ আৰু মই কাৰো অন্যায় কৰা নাই, যি কৰিছোঁ অলপ মংগল কৰিছোঁ। গতিকে মই আশা কৰোঁ ৰাইজে মোক নঠগায় আৰু ৰাইজৰ মই যিমানবোৰ জেগা ঘূৰিছোঁ তাত ৰাইজৰ মই বিপুল সঁহাৰি পাইছোঁ। আটাইয়ে আপোন বুলি আদৰি লৈছে, গোটেইকেইটাই মোৰ চিনাকি মানুহ, তাত বিভিন্ন জাতি বিভিন্ন ভাষা ভাষী মানুহসকল মোক খুব ধুনীয়াকৈ আদৰি লৈছে। মই নিজেই খুব ভাল পাইছোঁ। আপুনি তামোলপুৰতে প্ৰশাসনিক বিষয়া হিচাপে সুদীৰ্ঘকাল কৰ্মৰত আছিলে, তাৰ উপৰিও সাংস্কৃতিক জগতৰ সৈতে জড়িত। এই কথাখিনি আপোনাক এই নিৰ্বাচনত জয় হোৱাৰ ক্ষেত্ৰত কিবা সহায় কৰিছে নেকি? সহায়টো নিশ্চয় কৰিব। মানুহ হিচাপে ভোট দিব। মই সংস্কৃতিক জগতত জড়িত আছোঁ, অতঃপ্ৰোতভাৱে জড়িত আছোঁ, শিক্ষা দীক্ষা এইবিলাকৰ লগত জড়িত আছোঁ। গতিকে ৰাজনৈতিক পথত মোৰ নতুন যদিও মোৰ নিজৰ আত্মবিশ্বাস হৈছে মই ৰাইজৰ সেৱা কৰিছোঁ। এইটো এই ক্ষেত্ৰত আপুনি কৈছে যে 1 লাখ ভোট, এই ক্ষেত্ৰত দুগৰাকী আপোনাৰ প্ৰতিনিধি বা এটা দলৰ তেওঁৰ নিৰ্বাচনীৰ পৰা মানে আঁতৰি গৈছে, এয়ে কিবা প্ৰভাৱ পেলাব নেকি আপোনাৰ? সেইটো তেওঁৰ কথা, আমাৰ লগত অকণো সম্পৰ্ক নাই। তেওঁ নিৰ্বাচনৰ পৰা আঁতৰি গৈছে, সেইটো শুনিছোঁ। তেওঁলোকে পাৰ্চনেলি কথা পতা নাই আৰু কথা পতাৰ প্ৰশ্নও নুঠে। তেওঁ কিয় গ'ল, কেনেকৈ গ'ল, হয়তো তেওঁ ভাবিছে তেওঁৰ ভোটৰ ভেটিটো লাহে লাহে দুৰ্বল হৈ আহিছে, সেইকাৰণে বোধহয় তেওঁ নিৰাশ হৈ পেলাই বোধহয় তেওঁ ইয়াৰ পৰা এটা দলৰ পৰা ওলাই গুচি গৈছে। আপোনাৰ ক'ব খুজি নেকি ছাৰ পলায়নবাদী চৰিত্ৰ লৈছে? পলায়নবাদী বুলি ক'ব নাপাওঁ, কোনো মানুহে পলায়নবাদী নহয়। গতিকে হ'ব পাৰে তেওঁৰ ক্ষেত্ৰত কিবা অসুবিধাও অনুভৱ কৰিছে, নিজকে অলপ ঠিক কৰি ৰাখিবলৈ হয়তো সি ৰাজনীতিৰ পৰা, হয়তো ৰাজনীতিৰ মানুহ নহয়েই, গতিকে ৰাজনীতিৰ পৰা সি আঁতৰি আছে।